নমস্কাৰ বন্ধু-বান্ধৱীসকল আজি মই আপোনালোকলৈ পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত থাকিব ইউৰোপ মহাদেশৰ কিছুমান বিখ্যাত দেশ আৰু ৰাজধানীৰ নাম। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু খুব চমু ভিডিঅ', বহুত দীঘল ভিডিঅ' নহয়, শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকল নতুন আহিছে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব আৰু এটি লাইক কৰিব আৰু বেল আইকনটো দবাই দিব আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে পাব, সকলোৱে উপকৃত হ'ব। বলক আমি ভিডিঅ'টো আপুনি ওপৰত দেখিছে মই লিখি দিছোঁ ইউৰোপ মহাদেশৰ দেশৰ নাম আৰু ৰাজধানী। প্ৰথমে আমি লৈছোঁ ইউৰোপ মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখন ৰাছিয়া। মই প্ৰথমে দুটা কথা আপোনালোকক কৈ লৈছোঁ, ধৈৰ্য ধৰি শুনক। ইউৰোপ মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম হৈছে ৰাছিয়া আৰু আটাইতকৈ সৰু দেশখন হৈছে ভেটিকান চিটি, মনত ৰাখিব। এতিয়া আহক, ৰাছিয়াৰ ৰাজধানী হৈছে মস্কো। ৰাছিয়াৰ ৰাজধানী মস্কো। গ্ৰেট ব্ৰিটেইন যাক আমি ইউকে বুলি কওঁ, অৰ্থাৎ ইউনাইটেড কিংডম বুলিও কোৱা যায় ইয়াক। আপোনালোকৰ পৰীক্ষাত গ্ৰেট ব্ৰিটেইনো দিব পাৰে বা ইউনাইটেড কিংডম বুলিও দিব পাৰে। ইয়াৰ ৰাজধানী হৈছে লণ্ডন, মনত ৰাখিব। ইয়াৰ ৰাজধানী লণ্ডন। ইয়াত আহিব আমাৰ বেলজিয়াম, দেখিছে আপোনালোকে বেলজিয়ামৰ ৰাজধানী হৈছে ব্ৰুচেলছ, মনত ৰাখিব। ইয়াত আহিব গ্ৰীচৰ ৰাজধানী হৈছে এথেন্স, মনত ৰাখিব। ইয়াত আছে পৰ্তুগাল, চাওক পৰ্তুগালৰ ৰাজধানী হৈছে লিছবন, মনত ৰাখিব। পৰ্তুগালৰ ৰাজধানী লিছবন। ইয়াত ছুইডেন, আপোনালোকে চাব ছুইডেনৰ ৰাজধানী হৈছে ষ্টকহোম। ইয়াত আছে অষ্ট্ৰিয়াৰ ৰাজধানী হৈছে ভিয়েনা। ইয়াৰ পিছত আছে আমাৰ ছুইজাৰলেণ্ড, আৰু এখন বিখ্যাত দেশ ছুইজাৰলেণ্ডৰ ৰাজধানী আচলতে দুখন, প্ৰথমখন হৈছে বাৰ্ণ আৰু দ্বিতীয়খন হৈছে লাউচেন। চাওক মই দুখন নাম লিখি দিছোঁ। ছুইজাৰলেণ্ড ৰাজধানী হৈছে বাৰ্ণ আৰু লাউচেন। ইয়াৰ পিছত আছে বুলগেৰিয়াৰ ৰাজধানী হৈছে ছফিয়া, চাব। ইয়াৰ পিছত আছে ডেনমাৰ্ক ৰাজধানী হৈছে কোপেনহেগেন। মই ডেনমাৰ্ক শব্দটো অলপ ভুল হৈ গ'ল, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। লিখাটো মাৰ্ক শব্দটো লিখা মোৰ অলপ ভুল হৈ গ'ল, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। ইয়াত আছে নৰৱে ৰাজধানী, চাওক নৰৱেৰ ৰাজধানী হৈছে অশ্ল। ইয়াৰ পিছত আছে আমাৰ আইচলেণ্ডৰ ৰাজধানী হৈছে ৰেইকজভিক। ইয়াৰ পিছত আছে স্কটলেণ্ডৰ ৰাজধানী হৈছে এডিনবাৰ্গ, চাওক আৰু এখন বিখ্যাত দেশ স্কটলেণ্ড আৰু ইয়াৰ ৰাজধানী হৈছে এডিনবাৰ্গ। ইয়াৰ আছে প'লেণ্ড, দ্বিতীয় দেশ, আৰু এখন দেশ আছে আমাৰ প'লেণ্ডৰ ৰাজধানী হৈছে ৱাৰ্ছাও, মনত ৰাখিব ৱাৰ্ছাও। এতিয়া আমাৰ বিখ্যাত দেশ আহিলে ফ্ৰান্স। আপোনালোকে জানে সকলোৱে ফ্ৰান্স এখন বিখ্যাত দেশ। ফ্ৰান্সৰ ৰাজধানী হৈছে পেৰিছো এখন বিখ্যাত চিটি, গতিকে পেৰিছ হৈছে ফ্ৰান্সৰ ৰাজধানী। আৰু এখন বিখ্যাত দেশ আমাৰ ইটালীৰ ৰাজধানী হৈছে ৰোম, মনত ৰাখিব, এখন বিখ্যাত চহৰ আৰু ৰোমৰ ৰাজধানী হৈছে ৰোম হৈছে ইটালীৰ ৰাজধানী, মনত ৰাখিব। স্পেইনৰ ৰাজধানী হৈছে মাদ্ৰিদ। এইবিলাক বিখ্যাত চহৰ, এখন চিটি হয় আৰু এই দেশবিলাকৰ হৈছে এই বিখ্যাত চিটি, এইবিলাক হৈছে ৰোম, মাদ্ৰিদ, এইবিলাক হৈছে ৰাজধানী আৰু বিখ্যাত চহৰ, মনত ৰাখিব। ইউক্ৰেইনৰ ৰাজধানী হৈছে কিভ। আপোনালোকে জানে ইউক্ৰেইনে আজি বহুত দিন ধৰি সংবাদ দখল কৰি আছে। কি কাৰণে? ৰাছিয়াৰ লগত যুদ্ধ, আপোনালোকে নিশ্চয় গম পাইছে, সংবাদ শিৰোনাম দখল কৰি আছে। ইয়াৰ পিছত আছে আমাৰ জাৰ্মানী, চাওক জাৰ্মানী আৰু এখন বিখ্যাত দেশ আমাৰ জাৰ্মানীৰ ৰাজধানী হৈছে বাৰ্লিন, মনত ৰাখিব জাৰ্মানীৰ ৰাজধানী বাৰ্লিন। ইয়াৰ পিছত আছে আমাৰ নেডাৰলেণ্ডৰ ৰাজধানী হৈছে আমষ্টাৰডাম হৈছে নেডাৰলেণ্ডৰ ৰাজধানী। এইবিলাক বিখ্যাত নাম যিবিলাক আমি সাধাৰণতে শুনি থাকোঁ। গতিকে নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। আপোনালোকৰ কাৰণে মই ভিডিঅ'টো লৈ আহিছোঁ আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব আপোনালোকে, যাতে সকলোৱে পায়, সকলোৱে উপকৃত হয়, তাৰ বাবে মই আশা ৰাখিলোঁ। আৰু শেষত পুনৰ সকলোকে ধন্যবাদ জনাই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।